আজি 1.5 বছৰ আগত যেহেতু মই টুগুৰি ল'ব যাওঁতে মানে বহুতে মানে মোক কৈছিলে ইমান পঢ়ি তুমি কেলে টুগুৰি লৈ ফুৰি আছা গাহৰি কেলে পুহিছা আমুক তামুক কিবা কিবি কৈছিলে আৰু কিছুমান মানুহেতো মানে দেখা মানুহেতো মানে মোক চাই হাঁহিছেও। হেল্ল' ফ্ৰেণ্ডছ, নতুন এটা ভিডিঅ'লৈ ৱেলকাম জনাইছোঁ। প্ৰথমতে মই এতিয়া মানে বস্তু এটা লগাই লওঁ, যিহেতু মই দাদাই অৰ্ডাৰ কৰিছিলে মানে আজি এসপ্তাহ আগত, তো মই দেখাইছোঁ। চাওক মই সেইদিনাখনে আনবক্সিং কৰিলোঁ। এইটো হ'ল এক্সট্ৰা গাৰ্ড, যিহেতু 5টা পিচেছ বৰ্ড আছে। এই বৰ্ডটো এই ৱালত লগাম বুলি ভাবিছোঁ। ফিটিং কৰি লওঁ, ফিটিং কৰাৰ পাছত তাৰপিছত যাম টুগুৰি ল'বলৈ। টুগুৰি ক'ৰ পৰা ল'ম আপোনালোকক জনাম আজি, কি মানে কেনেকৈ লওঁ, কিমানত লওঁ মই, আৰু কিমান দূৰৰ পৰা মই ল'ব যাওঁ টুগুৰি। তো মই এতিয়া লগাই লওঁ, লগোৱাৰ পাছত তাৰপিছত আপোনালোকক দেখুৱাম কি কেনেকুৱা লাগিছে, এক্সট্ৰা গাৰ্ডটো কেনেকুৱা হয় আৰু ৱালত কেনেকৈ মই লগাইছোঁ সেইটো জনাম ধুনীয়াকৈ। ভিডিঅ' এণ্ড চাই থাকিব। এইয়া চাওক, আপোনাৰ গজাল লগোৱা হৈ গ'ল পূৰা আঁচ টানি। তাৰপিছত এয়া চাওক, গোটেই মিলোৱা হৈ গ'ল। 1 2 3 4 5 ইয়াৰ নাম্বাৰ দিয়া আছে, সেইটো 1 2 3 4 5। তাৰপিছত এই ৱালত চিপকোৱাৰ পাছত আপোনালোকক দেখুৱাম কি কেনেকুৱা লাগিছে। A few minutes later. ফাইনেলি লগোৱা হৈ গ'ল। আপোনালোকে চাব বিচাৰেনে? এইয়া চাওক, এয়া হ'ল এক্সট্ৰা গাৰ্ড। আপোনালোকে যদি এক্সট্ৰা গাৰ্ড কৰিব জানে তেনে কমেণ্ট ছেকশ্যনত জনাই দিব ইয়াৰ মিনিংটো কি হয়। মানে জানিবলৈ বহুত ইচ্ছা আছে, কিন্তু ধুনীয়া লাগিছে। ধুনীয়া লগাৰ কাৰণে দাদাই অৰ্ডাৰ কৰিলে। তাৰপিছত এতিয়া মই গৈ লওঁ টুগুৰি ল'বলৈ কাৰণে। A few minutes later. তেল অকণমান ঢালি লওঁ বুলি ভাবিছোঁ, বেছি নহয় 1 লিটাৰমান আৰু। এয়া চাওক, দাদাই ধুনীয়াকৈ টুগুৰি ভৰাই দি আছে বস্তাত। তাৰপিছত কিমান টিন হয় আপোনালোকক জনাইছোঁ অলপ পাছত। তো এতিয়া ভৰাই ল'লোঁ এই দুটা বস্তাত। টোটেল হৈছে 12 টিন। 12 টিনত 600 ৰুপিজ। এতিয়া দেখাব গৈ আছোঁ 12 টিনত কিমান ৱেইট হয়। এয়া চাওক, 56 কেজি। এক বস্তাত 56 কেজি হয়। এই বেলেগ বস্তাত 38 কিলো। স্কুটিত লোড কৰিলোঁ বস্তাত। এতিয়া তাৰপিছত বান্ধিবতো লাগিবই, নহ'লে মানে গিৰাৰ চান্সেছ আছে ন, সেইকাৰণে বান্ধিব দি আছোঁ এতিয়া। তো মই একচুৱেলি মানে ভালকৈ বান্ধিব নোৱাৰোঁ, সেইকাৰণে দাদাক বান্ধিব দিছোঁ। বান্ধা হৈ গ'ল, এতিয়া ওলাব লৈছোঁ আৰু যাবলৈ লাহে লাহে চলাব লাগিব যিহেতু। তো এতিয়া লাহে লাহে ওলামগৈ আৰু। কষ্টটো মই বহুত কৰিছোঁ, আপুনি দেখিছে চাগে, কিন্তু মোৰ কষ্টটো মই মনৰ পৰা কষ্ট কৰিছোঁ বুলি ভবা নাই, কাৰণ কষ্ট কৰিলেহে মানে ফল পাম পাছত। সেইকাৰণে তেনেকৈ অনা নিয়া কৰিবলগীয়া হয় আৰু। তো মই এতিয়া ঘৰত গ'লোঁ। ফাইনেলি ঘৰত আহি পাই গ'লোঁ। এতিয়া বস্তাটো নমাই লওঁ, নমাই জেগাত থৈ লওঁ। ধুনীয়াকৈ চিল কৰি থৈ দিলোঁ টুগুৰি বস্তাটো। তাৰপিছত এয়া চাওক, দুটা বস্তা অলৰেডি লৈ থোৱা আছিলে আগৰ আছিলে। A few moments later. জাষ্ট অলপ আগত আহিলোঁ, আহি পাই ভাত খালোঁ। ভাত খাই তাৰপিছত কাম অকণমান কৰিব আছিলে, কাম এইটো কৰি তাৰপিছত ৱালত পানী অকণমান দিব আছিলে, ৱালটো পানী দিলোঁ। দিয়াৰ পাছত গাহৰি দানা দিলোঁ। দানা দিয়াৰ পাছত এতিয়া গা পা ধুই মজাকৈ ফ্ৰেছ হৈ বহি আছোঁ। আজি কষ্ট হ'ল, মানে টুগুৰিটো লগত স্কুটি অভাৰ ৱেইট হৈ থাকে, তো সেইকাৰণে মানে কি হয় লাহে লাহে চলাই আৰু মানে হাত বিষায়। কষ্ট কৰিব লাগিব, হয় নাই? কষ্ট সদায় মিঠা বুলি কয়, চবেই কয়, কিন্তু মানে চাওঁ কি হয়, সঁচা হয় নহয় মিছা হয়, দেখা যাব। তো মই এতিয়া আপোনালোকক ক'ব বিচাৰিছোঁ কি ইমান দূৰৰ পৰা মই কেলৈ ল'ব যাওঁ। মই 4-5 কিলোমিটাৰ দূৰৰ পৰা কেলৈ ল'ব যাওঁ, আৰু মই বজাৰৰ পৰা কেলৈ নলওঁ, মিলৰ পৰা ঘৰৰ ওচৰত একদম মিল আছে, তাৰপৰা কেলৈ নলওঁ। কাৰণ ইয়াৰ পৰা ওচৰ হয়, কিন্তু মানে কি হয় দামটো বহুত বেছি হয়। আপোনাৰ ডাঙৰ টুগুৰিৰ দাম আপোনাৰ 13 টকা 12 টকা 13 টকা হয়, মানে আপছ এণ্ড ডাউন হৈ থাকে। আৰু আপোনাৰ সৰু টুগুৰিৰ দাম আপোনাৰ 15 টকা 16 টকা হয়। তো মই গাঁৱৰ পৰা মিডিয়াম টুগুৰিটো লওঁ। টুগুৰিটো মানে আপোনাৰ টিনত 50 টকা। এক টিনত আপোনাৰ 8 টিন 9 টিনমান হয়, আপোনাৰ হেঁচি দিয়ে। তো ঘৰৰ কাষৰ মিলৰ পৰা যদি লওঁ তেন্তে মোৰ 60 ৰুপিজ লছ হয়। গাঁৱৰ পৰা ল'লে মানে 60 ৰুপিজ এটা বাচে আৰু। তো সেইকাৰণে মই গাঁৱৰ পৰা ল'ব যায় ইমান দূৰত গৈ। তো 1 বছৰৰ পৰা মই লোৱা ষ্টাৰ্ট কৰিলোঁ, কাৰণ তাৰ আগতে মই মিলৰ পৰা লৈছিলোঁ। মিলৰ পৰা লগতে মানে কি আছিলে, দাম কম আছিল তেতিয়া, 7 টকা 6 টকা 7 টকা হৈ আছিলে, তেতিয়া ভাল আছিলে। তো কি হয় ন, মানে ইমানেই দাম বঢ়াই দিলে টুগুৰিত, তো সেইকাৰণে মানে মিলৰ পৰা ল'ব নোৱাৰা হৈ গ'লোঁ। তো মই ভাবিছোঁ এতিয়া মই গাঁৱতো মই মানে বহুত কম পাইছোঁ, মানে বেছি পোৱা নাই।
2 সপ্তাহৰ কাৰণে পালোঁ যিহেতু মই আজি যোনটো তুগুৰি লৈ আহিলোঁ সেইটো এটলিষ্ট 2 উইকছমান চলিব আৰু তাৰপিছত মই গাঁৱতো মানে আপোনাৰ দাম বঢ়াম বুলি কৈছে তো সেইকাৰণে মই ভাবিছোঁ চব বস্তুৰ দাম হ'লে মানে মই তাতকৈ মই ফিড দিয়া বেছি ভাল ফিড দিয়াত মোৰ কষ্টও নাই কষ্ট কম আৰু আপোনাৰ জুই জ্বলাব নালাগে ভাত বনাব নালাগে ভাত সিজাব নালাগে গৰম ভাত চুব নালাগে তো তাকে মই ভাবিছোঁ ফিড দিয়া ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ যিহেতু মই অকণমান যদি মই পাওঁ পইচা পাওঁ তেনেহ'লে মই ফিড দিয়া ষ্টাৰ্ট কৰিমগৈ তো তাৰপিছত মানে কেপিটেলটো অকণমান কম হৈ আছে সেইকাৰণে ফিড দিয়া ষ্টাৰ্ট কৰা ফিড দিয়াত আপোনাৰ ভালো হয় সুবিধা হয় তাৰপিছত মই এবছৰ আগত যিহেতু মই তুগুৰি ল'ব যাওঁতে মানে বহুতে মানে মোক কৈছিলে ইমান পঢ়ি তুমি কেলৈ তুগুৰি লৈ ফুৰি আছা গাহৰি কেলৈ পুহিছা আমুক তামুক কিবা কিবি কৈছিলে আৰু কিছুমান মানুহেতো মানে দেখা মানুহেতো মানে মোক চাই হাঁহিছেও মানে কেৰা চকুৱেদি চোৱা মানে অভ্যাস এটা আছে মানুহে কি ৰিয়েকশ্যন দিয়ে কেনেকৈ ৰিয়েকশ্যন নিদিয়ে দেখিবা আৰু তো যি হওক নহওক মই আজিলৈ মানে গিভ আপ কৰা নাই মই মানে এটলিষ্ট চবে ছাপৰ্ট কৰি চবে গিভ আপ নকৰিবৰ কাৰণে উৎসাহ দিলে তাৰ কাৰণে মানে বহুত বেছি ভাল লাগিলে আৰু মই আজি যোনটো মই পজিশ্যনত আছোঁ যোনটো মই মানে মোৰ গাহৰিকেইটা যিমানখিনি ডাঙৰ হৈছে তো আজি চবৰ ছাপৰ্টত আছে মোক চবে গিভ আপ নকৰিবৰ কাৰণে চবে উৎসাহ দিয়াৰ কাৰণে আছে আজিলৈ তো মই সেইটোৱে ক'ব বিচাৰিছোঁ মই আজিৰ ভিডিঅ' বেছি দীঘলীয়া নকৰোঁ আৰু তো সদায় ছাপৰ্ট কৰি থাকিব বুলি আশা কৰিলোঁ তো যদি ভিডিঅ' ভাল পাইছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব তো আজিৰ ভিডিঅ' ইমানতে এণ্ড কৰিব লৈছোঁ টিল দেন বাই টেক কেয়াৰ